শৰাপাতৰ কথা। শৰতৰ বিদায়ে শুকাটোৰ পদূলিত ছটিয়াই পঠালে ধূলিয়ৰী ফাগুনৰ আধাৰশিলা শুভ্ৰতা অপৰাহ্ন বেলা। সূৰুযমুখী স্বপ্নৰে উদাস উকা বুকুত লিখি গ'ল তিনলিপি কৰাল মৰা চিয়াহী আৰু দস্তাবেজৰ প্ৰবাহমান কাহিনী। শৰাপাতে কৈ গ'ল জ্বলন্ত জীৱনত আৱৰণে ঢাকি ৰখা হৃদয়ৰ মাজৰ প্ৰেমজোৰাই কথা। নষ্টালজিয়া তোমাৰ শ্ৰোতাৰ গীতেৰে কিম্বা সৃষ্টি স্মৃতি অন্তকাৰীৰ সুৰৰ এটি প্ৰাণ ভৰাৰ ধ্বনি দি গ'ল কৃষ্টি পথাৰৰ সৃষ্টিবীজৰ পোখা।